Hello friends, কেনে আছে আপোনালোক? মই লৈ অহা ITI ৰিলেটেড ভিডিঅ'সমূহ আপুনি বাৰু চাইছেনে? আশা কৰোঁ আপোনালোক সকলোৱে চাইছে। ইতিমধ্যে আমি বহুকেইটা ITI ট্ৰেড সম্পৰ্কে কথা পাতিলোঁ। আপোনালোকৰ মাজৰে বহুতে হয়তো ভাবিছে যে ইয়াৰ পিছত কি? ঠিকে, ITI কোৰ্স কমপ্লিট হোৱাৰ পিছত কেণ্ডিডেটসকলে এপ্ৰেণ্টিছশ্বিপ কৰিব লাগে। এতিয়া কথা হ'ল এপ্ৰেণ্টিছ মানেনো কি? ই হৈছে এক প্ৰকাৰৰ লাৰ্ণাৰ ট্ৰেইনিং। যেতিয়া এজন স্কিল কেণ্ডিডেটে কোনো এজন প্ৰফেশ্যনেলি ট্ৰেইন বা স্কিল্ড এমপ্লয়াৰৰ অধীনত কম দৰমহা বা ষ্টাইফেণ্ড পাই এটা নিৰ্দিষ্ট সময়ৰ বাবে কাম কৰে, তেতিয়া ইয়াকে এপ্ৰেণ্টিছশ্বিপ বোলে। ষ্টাইফেণ্ড আপুনি কিমান পাব সেয়া কোম্পানী অনুসৰি বেলেগ বেলেগ হয়। ITI পাছ কেণ্ডিডেটৰ বাবে এপ্ৰেণ্টিছশ্বিপ সাধাৰণতে 3 মহীয়া, 6 মহীয়া বা এবছৰৰো থাকে। কোম্পানীসমূহে এনেধৰণৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমসমূহ উলিয়ায় আৰু ইয়াৰ দ্বাৰা কেণ্ডিডেটসকলক প্ৰেক্টিকেল নলেজ আহৰণ কৰাৰ এক প্লেটফৰ্ম দিয়ে। এপ্ৰেণ্টিছশ্বিপৰ কাৰণে অন্যতম সুবিধা হৈছে ই কেণ্ডিডেটসকলক চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ে, অৰ্থাৎ এপ্ৰেণ্টিছ কৰাৰ পিছত চাকৰি পোৱাৰ সম্ভাৱনা দুগুণ দেখা যায়। বিশেষকৈ ৰেলৱে, ONGC, পাব্লিক এণ্ড প্ৰাইভেট ইণ্ডাষ্ট্ৰী আদিতো এপ্ৰেণ্টিছৰ ন'টিছ সময়ে সময়ে ওলাই থাকে। এইখিনিতে এটা কথা আপোনালোকে সদায় মন কৰিব যে এপ্ৰেণ্টিছ পৰাপক্ষত নাম থকা কোম্পানীৰ পৰা কৰিলে ভাল, কিয়নো এই কোম্পানীটোৰ যেতিয়া কোনো ভেকেঞ্চি ওলাব তেতিয়া আপোনালোকে প্ৰিফাৰেঞ্চ পাব পাৰে। তদুপৰি এপ্ৰেণ্টিছ কৰাসকলে বিভিন্ন ধৰণৰ এডভান্স ইকুইপমেণ্টছ আৰু নিজৰ ফিল্ডৰ ৰিয়েল ৱৰ্কিং কণ্ডিশ্যনৰ বাস্তৱসন্মত আভাস পায়। চ' ফ্ৰেণ্ডছ, আপোনালোকে হয়তো বুজি পাইছেই যে আজিৰ এই কম্পিটিটিভ জব মাৰ্কেটখনত এপ্ৰেণ্টিছ নকৰাখিনিৰ তুলনাত এপ্ৰেণ্টিছশ্বিপ কৰাসকলৰ বাবে জব পোৱা বহুখিনি সুবিধা। এটা কথা কৈ যাওঁ যে যেতিয়াই কোনো ভাল কোম্পানীৰ এপ্ৰেণ্টিছশ্বিপ ন'টিছ ওলায়, মই নতুন নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাই যাম আৰু কেনেদৰে এপ্লাই কৰিব সেয়াও ষ্টেপ বাই ষ্টেপ দেখাই যাম। গতিকে আমাৰ পেজটো এতিয়াই ফ'ল' কৰি থওক যাতে ভিডিঅ'বোৰ আপুনি মিছ নকৰে। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত আন এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।